নমস্কাৰ বন্ধুসকল, জানবী অকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে বজাৰৰ কেমিকেল বোলা শাক চব্জি খোৱাটো পছন্দ কৰে নে ঘৰৰ বনৌষধি গুণ থকা শাক চব্জি খোৱা পছন্দ কৰে? হয় বন্ধুসকল, আজি আমি জানবীজ কিচেনত বনাব গৈ আছোঁ এনে এবিধ শাক যাৰ বনৌষধি গুণ বহুত পৰিমাণে বেছি। বন্ধুসকল, আজি আমি বনাব যাই আছোঁ ভেদাইলতাৰ চব্জি যাৰ বনৌষধি গুণ বহুত বেছি। ই পেটৰ বাবে বহুত ভাল হয়। আহকচোন আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া মই ভেদাইলতা আনি লৈছোঁ। ইয়াৰ পাতবোৰ মই ওলাই ল'ম গোটেইখিনি। গোটেইখিনি ওলাই কিনে ভালদৰে ধুই ল'ম আৰু এতিয়া মই মিক্সিত দি এইখিনি পেষ্ট বনাই ল'ম। জানবী অকৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এয়া অকণমান নহৰু আৰু আদা লৈছোঁ। এইখিনিও ভেদাইলতাখিনিৰ লগতে পেষ্ট হ'বলৈ দি দিম। গোটেইখিনি ভালদৰে পেষ্ট হৈ লৈছে। এতিয়া চেকুনিৰে এইখিনি মই পানীখিনি ওলাই ল'ম, ইয়াৰ ৰসখিনি। এয়া কেৰাহীটো গেছত উঠাই দিছোঁ, সৰিয়হ তেল দি দিছোঁ, অকণমান পাঁচফোৰণ দি দিম আৰু এতিয়া গোটেই পানীখিনি যিখিনি ৰস ওলাইছিলে সেইখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি ল'ব। ভালদৰে মিক্স কৰি লৈ পেলাই নিমখ হালধিখিনি দি দিব আপোনাক যিখিনি লাগে। ভালদৰে মিক্স কৰি দিব আৰু ঢাকনিৰে অকণমান ঢাকি দিব, বেছি সময় নহয়, 2 মিনিট। আৰু এয়া চাওক, হৈ গ'ল, ৰেডি। ভাল, এতিয়া আপুনি ছাৰ্ভ কৰিব পাৰে। ভেদাইলতা পেটৰ বাবে বহুত ভাল হয়, বনৌষধি বহুত গুণ থকা।